কেয়াৰ নে মেকআপ কোনটো কৰি বাৰু তোমালোকে বেছি ভাল পোৱা মই আকৌ গোটেই স্কিন কেয়াৰ কৰাটোকে মেকআপ কৰা বুলি ভাবিছিলো মানে যদি কোনোবাই যদি সানস্ক্ৰিন ময়শ্চাৰাইজাৰ এইবোৰ ঘঁহিছে মই কওঁ যে ইহঁতি মেকআপ কৰি আহিছে বুলি দেখিছানে আগতে মই কিমান উল্লুকা পাঠা আছিলো অকল ময়ে নহয় পিছে আমাৰ ঘৰৰ বাকী সকলেও যদি কোনোবাই বেছি এইবিলাক ঘঁহি থাকে তেতিয়া কয় যে ইমান মেকআপ কৰিছে এতিয়া ডাঙৰ হৈ ইউটিউব চাইহে গম পাইছো হেয়াৰ কেয়াৰ স্কিন কেয়াৰ এইবিলাকো বেলেগ মেকআপটোও বেলেগ আৰু এতিয়া মই এয়া অফিচৰ আগতে কৰিব লৈছো স্কিন কেয়াৰ কিন্তু ইয়াৰ আগতে পিছে মই অলপ হেয়াৰ কেয়াৰো কৰি ললো যিহেতু আজি চুলিখিনি ধুইছিলো সেইকাৰণে অলপ চেৰাম লগাই চুলিটো অলপ ফনিয়ে জট ভাঙি লৈছো আৰু হেয়াই মোৰ হেয়াৰ কেয়াৰ আৰু ইয়াৰ স্কিন কেয়াৰটো মই সদায় লগোৱাৰ দৰে টনাৰ ময়শ্চাৰাইজাৰ আৰু সানস্ক্ৰিন এই তিনিটা বস্তুৱে লগাইছো কাৰণ ইয়াতকে বেছি লগাবলৈ মোৰ ওচৰত প্ৰডাক্টটো নাই আৰু কিনিবলৈ পইচাও নাই আৰু এইখিনিতে মনত পেলাই দিছো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবা আকৌ স্কিন কেয়াৰটো বাৰু হৈ গ'ল এতিয়া ধুনীয়া দেখাবৰ কাৰণে এটা বিন্দি আৰু ওঠত অলপ লিপ বাম লগাই লৈছো ইমানবোৰ কৰিলো পিছে হয় দেখিবলৈ ভাল লাগিছে নে মানে মুখত গ্ল'টো আহিছে নাই গ্ল'টো মেইন হয় ন তেন্তে আজিৰ অধ্যায়টো ইমানতে সামৰণি মাৰিছো নেক্সট এটা ভিডিঅ'ত সোনকালে লগ পাম বাই বাই